নমস্কাৰ বন্ধুসকল SMS অলৰাউণ্ডাৰ চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও মই এটা জবৰ নিউজ লৈ আহিছোঁ, তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গুৱাহাটী হাই কোৰ্ট ৰিক্ৰুইটমেণ্ট 2018 টেকনিকেল এছিষ্টেণ্ট পোষ্ট এপ্লাই অনলাইন। লেটেষ্ট জব ইন গুৱাহাটী হাই কোৰ্ট। গুৱাহাটী হাই কোৰ্ট ভেকেঞ্চি ডিটেইল। পোষ্টৰ নামটো হৈছে টেকনিকেল এছিষ্টেণ্ট আৰু পোষ্টৰ সংখ্যা আছে এটা। ফিক্সড পে পাৰ মান্থ 19,800। কোৱালিফিকেশ্যন BE BTech MA MSc উইথ স্পেচিয়েলাইজেশ্যন ইন কম্পিউটাৰ চায়েন্স নাইবা ইলেক্ট্ৰনিক্স নাইবা IT উইথ নলেজ ইন চেবাৰ এডমিনিষ্ট্ৰেশ্যন নাইবা LAN নাইবা DBA নাইবা টেকনিকেল ট্ৰাবল শ্বুটিং FK ছাপৰ্ট ইন হাৰ্ডৱেৰ। এতিয়া আহিল এজ লিমিট, অৰ্থাৎ বয়সটো হ'ব লাগিব আপোনাৰ 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত, আৰু SC ST কেণ্ডিডেটৰ বাবে এক্সট্ৰাকে 5 বছৰৰ ৰেহাই আছে। চিলেকশ্যন প্ৰচেছ, ইণ্টাৰভিউ ল'ব আৰু ভাইভা হ'ব। এপ্লিকেশ্যন ফিজটো হৈছে আপোনাৰ SC STৰ কাৰণে 150 টকা আৰু আদাৰ্ছ কেণ্ডিডেটৰ বাবে 300 টকা। হাউ টু এপ্লাই, অৰ্থাৎ এপ্লাইটো কেনেকৈ কৰিব আপোনালোকে এইটো ভালকৈ চাই ল'ব। টাৰ্মছ এণ্ড কণ্ডিশ্যনবিলাক আপোনালোকে ভালকৈ চাই ল'ব। ইম্পৰ্টেণ্ট ডেটছ, অৰ্থাৎ এপ্লাইটো আৰম্ভ হ'ব আপোনাৰ 26 তাৰিখ 7 মাহ 2018 তাৰিখৰ 3 বজাৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে আপোনাৰ 2 তাৰিখ 8 মাহ 2018 4:30 লৈকে, আৰু পে'মেণ্টৰ লাষ্ট ডেটটো হৈছে 6 তাৰিখ 8 মাহ 2018 টিল বেংক ট্ৰানজেকশ্যন আৱাৰ। আৰু ইম্পৰ্টেণ্ট লিংক, এইটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে ডাউনলোড ৰিকুৱাৰমেণ্ট নটিফিকেশ্যনৰ পৰা। আৰু এপ্লাই অনলাইন, আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগে এইটো ভালকৈ চাই ল'ব। মই লিংকটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি আপোনাৰ বন্ধুসকলক জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' ৰেগুলাৰ পাবলৈ খুজিলে আমাৰ এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। থেংক ইউ ফৰ ৱাটছিং।